অতি কম সময়ৰ ভিতৰতে ৰাইজৰ মাজত জনপ্ৰিয় হোৱা বন্ধন বেংকে ইটোৰ পিছত সিটো শাখা মুকলি কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত হৈছে। বন্ধন এতিয়া বিশেষকৈ গ্ৰামাঞ্চলৰ দৰিদ্ৰ ৰাইজৰ আস্থা ভৰসাৰ অন্যতম প্ৰতীক। বেংকিং সেৱাক অধিক শক্তিশালী কৰিবলৈ বন্ধনে সমগ্ৰ দেশৰ লগতে অসমতো সম্প্ৰসাৰণ কৰিছে বহু শাখা। এই মৰ্মে দৰং জিলাবাসীলৈ সুখবৰ কঢ়িয়াই সোমবাৰে দৰং জিলাৰ চিপাঝাৰত বন্ধনে মুকলি কৰিলে এটা শাখা কাৰ্যালয়। সোমবাৰে গ্ৰাহকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি চিপাঝাৰত এক মংগলময় পৰিৱেশৰ মাজত শাখাটো উদ্বোধন কৰা হয়। শাখাটো শুভ উদ্বোধন কৰে খণ্ড উন্নয়ন বিষয়া মণিকা বুঢ়াগোহাঁয়ে। এই উপলক্ষে অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শাখাটোৰ পৰিচালক দীপ্ত কুমাৰ দাসে। অনুষ্ঠানত উপস্থিত থাকি ঘোঁৰাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি হীৰকজ্যোতি নাথেও বক্তব্য ৰাখে। অনুষ্ঠানত বহুকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে গ্ৰাহক ৰাইজ উপস্থিত থাকে। বেংকটোৰ শাখা পৰিচালক দীপ্ত কুমাৰ দাসে এই বেংকৰ জৰিয়তে গ্ৰাহকক উন্নত মানৰ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিজৰবীয়াকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে, কিন্তু যিহেতু বৈদ্যুতিক বেংকৰ বেংকিং লোনছ ল'বলৈ তেওঁলোকৰ বহুত অসুবিধা হয়। সেই বেংকতে সম্পৰ্ক বেলেগ বেংকত গৈ মেলি ফৰ্ম চৰ্ম ফিল আপ কৰা, সেই ক্ষেত্ৰত বন্ধন বেংক একচুৱেলি বহুত আগুৱাই আহিছিলে। আগুৱাই আহি পিনি তেওঁলোকে মাইক্ৰ' ক্ৰেডিট দিয়ে। এতিয়া লাহেকৈ আই থিংক আপোনালোকে হাউচিঙতো কৰিছে, হাউচিং লোনছতো কৰিছে। ত' এইটো মই ভাবোঁ যে এটা বহুত ভাল খবৰ, কাৰণ আমি দেখি আছোঁ যে গ্ৰাম্য অঞ্চলৰ যিমানখিনি আমাৰ আজিকালি স্কিমছ হয়, এনাৰ্জি এণ্টাৰপ্ৰিনেৰ কৰি পিনি PMAY যোনটো আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হয়, আৰু যিখিনি আমাৰ NSCP হয়, এইটো চব আজিকালি অনলাইন হয়, আজিকালি চব বেংকিং হয়। কোনো তাতে আজিকালি কেছ ট্ৰানজেকশ্যন নাথাকে, ডিৰেক্টলি বেনিফিচিয়াৰী একাউণ্টত পইচাবোৰ সোমাই যায়। নমস্কাৰ, আমি আজি বন্ধনত ইয়াৰ এটা শাখা খুলিলোঁ চিপাঝাৰ। যেহেতু আমাৰ বন্ধনৰ যিবিলাক ফেচিলিটি আছে, বন্ধন বেংকে যিমান ফেচিলিটি দি আছে, আমি আশা কৰোঁ ৰাজ্যৰ মানুহবিলাকে আহি এই ফেচিলিটিবিলাক ইউজ কৰিব আৰু আমাৰ শাখাটো আগবাঢ়ি যাব, লগতে এই ৰাজ্যৰো ডেভেলপমেণ্ট হ'ব। ৰাজ্যৰ মানুহবিলাকেও ইয়াৰ যিটো এইটো ফেচিলিটিবিলাক পালে তেওঁলোকৰো ফাইনেন্সিয়েল ইনক্লুজন যিটো হয় সেইটো আগবাঢ়ি যাব। যিমানখিনি কৈ আমি হেৰি কৰিলোঁ যে আপোনালোকৰো সহায়তা বিচাৰোঁ, আমি আমাৰ পৰা যিমান হ'ব পাৰে আমি ইমানখিনি কৰি থাকিম। আমাৰ বন্ধনৰ মটিভটো হ'ল আমি যিমান পাৰোঁ আমি কৰি থাকিম, ৰাজ্যৰ দুখীয়াৰী মানুহবিলাকৰ কাৰণেও কৰি থাকিম, লগতে এতিয়া আমাৰ বেংকিং ছেক্টৰত যিমান ফেচিলিটিছ আছে চব ফেচিলিটিছবিলাক আমি আগবঢ়াই আছোঁ। তো চবে আশা ৰাখোঁ যে চবে আহি এইটো ইউজ কৰিব আৰু তেওঁলোকেও উন্নত হ'ব, আমিও উন্নত হ'ব। মঙলদৈৰ পৰা ব্যুৰ' ৰিপৰ্ট, অসম ফাৰ্ষ্ট।